হেল্ল', আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ ৰেবিটছ ফাৰ্মিং। মোৰ শহাৰ সাম্ৰাজ্যখন আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। কিমান শহা আছে, কেনেকৈ পোহপাল কৰিছোঁ, এই সকলোবিলাক আপোনালোকে দেখিবলৈ পাব। আপোনালোকে চাই যাওক। এইজনী স্ন'ই, এজনী মাকজনী, মেইন মাকজনী, তাই পোৱালি দিবলৈ লৈছে। এয়া পোৱালি ইতিমধ্যে দিছে। আৰু মতাটোৰ নাম টিনটিন আৰু স্ন'ই আনিছিলোঁ প্ৰথমতে। এয়া ইহঁতি প্ৰথমবাৰৰ বাবে 7টা পোৱালি দিছিলে, তাৰে 3টা মৰিলে, 4টা আছে। এই 4টা পোৱালিৰে আৰম্ভ কৰি বৰ্তমান শহাৰ সাম্ৰাজ্যখন বাঢ়ি গৈছে মোৰ। ইমান মৰম লগা শহাবিলাক আপোনালোকে নেদেখিলে অনুমান কৰিব নোৱাৰিব। সিহঁত ইমান শান্ত প্ৰকৃতিৰ, কোনো এটা মাত কথা শুনিবলৈ নাই, চিঞৰ বাখৰ শুনিবলৈ নাই, অনবৰতে নিজৰ মাজতে চুপচাপ ব্যস্ত থাকে। এয়া ৰাতিপুৱাই সিহঁতক দিবলগীয়া হয় মেৰিগ'ল্ড বিস্কুট। মানুহজনী দেখিলেই পাগলৰ নিচিনাকৈ আহে বিস্কুট খাবলৈ। বেলেগ বেলেগ সিহঁতক হেৰিয়ত ৰখা হৈছে, দুমহলীয়াকৈ সিহঁতক ঘৰ বনাই দিয়া হৈছে। ভাগে ভাগে পোৱালি ভাগে, অলপ মজলীয়াবোৰ ভাগে, মতা ভাগে, মাইকী ভাগে, তেনেকৈ ৰখা হয়। সিহঁতক প্ৰতিপাল কৰাটো অৱশ্যে এটা বহুত টান কাম। যথেষ্ট চোৱা মেলা কৰি থাকিবলগীয়া হয়। সিহঁতক চাফ চিকুণকৈ ৰাখিবলগীয়া হয়। খাবলৈ সময়মতে খাদ্য দি থাকিবলগীয়া হয়। যদিও সিহঁতি কোনো চিঞৰ বাখৰ নকৰে, ভোক লাগিছে বুলি ক'ব নাজানে, তথাপিও সময়মতে খানা দিয়াটো অতি জৰুৰী কথা। তাৰোপৰি সিহঁতৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে, ডাক্তৰৰ লগত কনচাল্ট কৰিব লাগে। মোৰ শহাৰ বিশেষজ্ঞ মোৰ ডাক্তৰ আছে যোৰহাটৰ, পশু চিকিৎসক ডক্টৰ দিব্যজ্যোতি বৰদলৈ। যিকোনো মুহূৰ্ততে মই তেখেতৰ লগত আলোচনা কৰোঁ। শহা বেমাৰত পৰিলে বা কিবা হ'লে তেখেতৰ লগত কথা পাতোঁ। তেখেতে মোলৈ দৰৱৰ নামটো হোৱাটছআপতে লিখি পঠায়। তেনেকুৱা ধৰণে মই দৰৱ আনো। সাধাৰণতে সিহঁতৰ এটা পেটৰ বিষ হয় আৰু খুব পায়খানা হয়। যিকোনো মুহূৰ্ততে সিহঁত মৰি যাব পাৰে। যদিহে উপযুক্ত সময়ত সিহঁতক দৰৱটো খুওৱাত আপুনি পলম কৰে, তেতিয়াহ'লে হয়তো মৃত্যু পৰ্যন্ত হ'ব পাৰে। তেনেধৰণে মোৰ যথেষ্টখিনি শহা ইতিমধ্যে মৰিছে। হয়তো ৰাতিয়ে সিহঁতৰ কেতিয়াবা পেটৰ অসুখ হৈ যায়, মই সেই সময়ত গম নোপোৱাকৈ ৰাতিপুৱা দেখোঁ 1টা 2টা মৰি থাকে। বহুত দুখ লাগে। এই যিটো আপুনি নিজে পালন কৰিলেহে গম পাব যে পোহনীয়া জীৱ জন্তু মৰিলে কিমান দুখ লাগে। আৰু এই জীৱ জন্তুবোৰে এনেকুৱা ধৰণৰ এক মৰম দিয়ে যে সেই মৰমক আপুনি উপলুঙা কৰিব নোৱাৰে। সিহঁতি মোৰ হাততে ডাঙৰ হৈছে, মোৰ হাততে জন্ম পাই সিহঁতক ফিডিং কৰাওঁ। মাকে উপযুক্তভাৱে গাখীৰ নোখোৱাৰ কাৰণে সিহঁতক মই ফিডিং বটল আনি লৈছোঁ। 3 টাইম সিহঁতক ফিডিং কৰাওঁ। আৰু মাকেও অৱশ্যে খুৱায়। কেতিয়াবা এনেকুৱা হয়, সৰহীয়া পোৱালি হ'লে মাকে গোটেইবোৰে যতন ল'ব নোৱাৰে, আকৌ মাকক ধৰি মেলি গাখীৰ খুওৱা হয়। তাৰপিছত সিহঁতক থকা গঁৰাল চৰালবোৰ চাফা চিকুণ কৰি ৰাখিবলগীয়া হয় স্বাস্থ্যৰ কাৰণে। কিমান স্বাস্থ্যসন্মতভাৱে ৰাখে। এনেকৈ কেতিয়াবা সিহঁতক 4টা 5টা মাটিলৈ নমাই দিওঁ। সাধাৰণতে সিহঁতক মাটিত মই নমাই নথওঁ, কাৰণ মাটি খান্দি সিহঁতি সুৰংগৰ সৃষ্টি কৰে বা পলাই যাবলৈ চেষ্টা কৰে। গতিকে একেলগে সিহঁতক ননমাওঁ। এনেকৈ কেতিয়াবা 3টা 4টা তললৈ নমাই আনি সিহঁতক চোৱা চিতা কৰোঁ, কি কৰে কি নকৰে। সিহঁতি অনবৰতে অৱশ্যে দৌৰাৰ চেষ্টাত থাকে। শহাৰ সমান বেছি ভাল দৌৰবিদ আৰু কোনো নাই। শহা আৰু কাছৰ আমি সাধুটো চাগে আগতে পঢ়িছিলোঁ নহয়। গতিকে শহাই অনবৰত দৌৰিবলৈ চায়, আৰু সিহঁতক দৌৰিলে সিহঁতক পিছত গৈ আপুনি ধৰিবলৈ আপুনি ফোঁপাই যাবগৈ লাগিব, এনেকুৱা ধৰণে সিহঁতি দৌৰ দিয়ে। গতিকে সাধাৰণতে সিহঁতক মই গঁৰালৰ পৰা ননমাওঁ। পৰাপক্ষত গঁৰালতে ৰাখিবলৈ চেষ্টা কৰোঁ, যাতে সিহঁতি চাফা চিকুণো হৈ থাকে আৰু সিহঁতি হেৰুৱাৰ ভয় নাথাকে বা কিবা সিহঁতৰো অনিষ্ট হ'ব নোৱাৰে, এনেকুৱা ধৰণে। সিহঁতি সাধাৰণতে খাবলৈ ভাল পায় বন্ধাকবি পাত খুব বেছিকৈ খায়। কোমলীয়া পাতটো অৱশ্যে খাবলৈ নিবিচাৰে, তথাপিও কেতিয়াবা দিবলগীয়া হয়। বন্ধাকবিৰ ছিজনততো একদম বুঢ়া পাত আনি থওঁ, সিহঁতি বুঢ়া পাতবিলাক খুব ধুনীয়াকৈ খায়। গাজৰ খায়,
বুট মাহ খায়, ঘাঁহ খায়। সিহঁতি চব ঘাঁহ নাখায়, সিহঁতি খোৱা কিছুমান নিৰ্দিষ্ট ঘাঁহ আছে, সেই ঘাঁহখিনি খায়। তেনেকুৱা ধৰণে সিহঁতক প্ৰতিপাল কৰিবলগীয়া হয়। বজাৰৰ পৰা এই বস্তুখিনি কিনি আনি আকৌ ধুই পখালি সিহঁতৰ কাৰণে পানী চানী নিয়াৰি কৰি তেনেকুৱা ধৰণে সিহঁতক গঁৰালত দিবলগীয়া হয়। এইখিনি ঘাঁহ বাৰীৰ পৰা ঘাঁহ কাটি আনি পেলাই সিহঁতক দিছোঁ। খুব ধুনীয়াকৈ সিহঁতি খায়, যি খাবলৈ ইচ্ছা কৰে খায়, আৰু নোখোৱাখিনি আকৌ পিছত পেলাই দিবলগীয়া হয়, চাফা কৰিবলগীয়া হয়। সিহঁতৰ প্ৰতিপাল কৰাত সেইখিনিয়ে আৰু লাগি থাকিবলগীয়া হয়। মানে কি দিনটোত সিহঁতি যিমান খায় সিমানেই লাদে, যেনেকুৱা ধৰণে মানে যিমানখিনি খায় সিমানখিনি সিহঁতি ছাগলীৰ গুবিলাকৰ নিচিনাকৈ এটা এটা মণিৰ দানাৰ নিচিনাকৈ তেনেকুৱাকৈ হাগে। গতিকে সেইবোৰ আকৌ চপাই কুচাই সিহঁতক চাফা কৰি পাৰি দিবলগীয়া হয়। সিহঁতৰ বিচনা চিচনা পাৰি দিবলগীয়া হয়, মানে এনেকুৱা সিহঁতক চাফা কৰি সিহঁতক যি পাৰি নিদিয়ক, কাপোৰ পাৰি দিলেও সিহঁতি কুচাই মেলি একেবাৰে টানি আজুৰি ফালি পেলাই, সিহঁতি দাঁতবিলাক খুব চোকা। এতিয়া সিহঁতক এনেকৈ যদিও এনেকৈ গঁৰাল কৰি দিয়া হৈছে, সিহঁতক তলত পাৰি দিয়া সিহঁতক প্লাইবিলাক বা ছাইডত যিবিলাক বিট লগাই দিয়া হয়, সেইবিলাক বাঁহৰ বিটবিলাক এইবিলাক সিহঁতি দাঁতেৰে কামুৰি কামুৰি প্ৰায় এৰুৱাবলৈ চেষ্টা কৰে আৰু ভাঙি পেলায়, ভাঙি পৰ্যন্ত পেলায়। আকৌ সেইবিলাক মেৰামতি কৰা, এনেকৈ আহি মানুহৰ ওচৰলৈ আহি মৰম পাবলৈ ইচ্ছা কৰা, ওচৰতে সিহঁতি কাণ চান খজুৱাই দিলে বা ডিঙি চিঙি মোহাৰি দিলে খুব ভাল পায়। গতিকে সিহঁতিও মৰম প্ৰত্যাশী। গতিকে সিহঁতি মানুহ দেখিলে, মানুহ মানে কি চব দেখিলে নহয় আৰু, চব মানুহ দেখিলে কিছুমানক দেখিলে ভয়ে কৰে। সাধাৰণতে মই সিহঁতৰ ওচৰলৈ গ'লে মেলিলে সিহঁতি এনেকৈ মোৰ ওচৰলৈ জঁপিয়াই মেলি আহিব, সিহঁতক মৰম কৰিব লাগিব। মোৰ কোলাই কোচাই উঠি পেলাই সিহঁতি থাকিবলৈ বিচাৰে। মই যদি কেতিয়াবা বিচনাত লৈ সিহঁতক লৈ পেলাই মই শুই যাওঁ, তেতিয়াহ'লে সিহঁতিও মোৰ ওপৰত উঠি মেলি ডিঙি মুখ পৰ্যন্ত বগাই সিহঁতিও তাৰ ওপৰতে শুই যায়। গতিকে এইবিলাক হ'ল মানে প্ৰতিপালন কৰিলেহে বুজা যায় জন্তুৰ মৰম চেনেহ। গতিকে সিহঁতক কিমান মৰমেৰে, কিমান আশ্বাসেৰে, কিমান বিশ্বাসেৰে ৰাখিব পৰা যায়, সেইটোৱে ডাঙৰ কথা। পোহনীয়া জন্তু চৰাই এটা পুহিলেও যেনেকৈ মৰম লাগে বুলি কোৱা হয়, তেনেকৈ এই জন্তুবিলাকে মানুহক খুব মৰম বিলাব পাৰে। আৰু আপোনাৰ এনেকুৱা নহয় যে দেখিলেই মানে মৰম কৰিবলৈ মন যায়, যদিহে আপুনি জন্তুপ্ৰিয় হয়। কিছুমান এনেকুৱা মানুহো পাইছোঁ, জন্তু দেখিলেই লেই লেই চেই চেই কৰে, তেনেকুৱা পাইছোঁ। নানিবা নানিবা, নকৰিবা, নাহিবা মোৰ ওচৰত নানিবা, মোৰ ভয় লাগে, এনেকুৱা ধৰণে কোৱা মানুহো পাইছোঁ। হাতত তুলি ল'বলৈ ভয় খায়, কিছুমানে ভয় কৰে, কিছুমানে ঘিণ কৰে, এনেকুৱা ধৰণৰ। কিন্তু আপুনি নিজেই চাওকচোন, এই বস্তুকেইটাক দেখি ঘিণ কৰিবলগীয়া আপোনাৰ কি আছে? ইমান চাফা চিকুণ, ইমান নিমজ সিহঁতৰ গা, সিহঁতি নাই আঁচুৰিব জানে, নাই খাব জানে, কামুৰিব জানে, নাই কিবা কৰিব জানে। গতিকে সিহঁতৰ পৰাতো আমাৰ একো অপকাৰ নহয়। গতিকে সিহঁতক আমি প্ৰতিপালন যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমিতো একো বেয়া কাম নকৰোঁ নহয়। গতিকে মই কিবা এটা কৰিছোঁ, মোৰ সেই কামটো দেখি আনে বেয়া পোৱাৰ কিবা অৰ্থ থাকে জানো? নিশ্চয় কোনো ধৰণৰ বেয়া পোৱাৰ কথা হ'ব নালাগে, মই ভাবোঁ। গতিকে যাৰ যি আৰু, কোনোবাই বেয়া পায় সেইখিনিয়ে নাচাব, নকৰিব, তাত আমাৰ কি আহে যায়, নহয়নে? গতিকে মোৰ ইচ্ছা গৈছে মই পুহিছোঁ, মই ইচ্ছা কৰিছোঁ মই পুহিছোঁ, মই প্ৰতিপাল কৰিব পাৰিছোঁ। মোৰ এভেইলেবল সময় বুলি নহয়, যিমানকণ সময় পাওঁ তাৰ মাজতে মই সময় উলিয়াই সিহঁতক চোৱা চিতা কৰোঁ, সিহঁতক মৰম কৰোঁ, সেয়াই মোৰ কথা। দিনৰ দিনটো বাকী কাম বন কৰি, ঘৰখনৰ বাকী কাম বন কৰি মেলি ইহঁতক প্ৰতিপাল কৰি মই আনন্দ পাওঁ, আৰু সেয়াই মোৰ জীৱনৰ পৰিতৃপ্তি। তাতকৈ মোক আৰু একো নালাগে। গতিকে এতিয়াও সিহঁতক আনি লোৱাৰ পৰা, স্নয়ী আৰু টিনটিনক আনি লোৱাৰ পৰা আজিলৈকে কিমানটা বেটছ পোৱালি দিছে, হয়তো মোৰে এতিয়া হিচাপ হেৰাই গৈছেগৈ। অৱশ্যে স্নয়ী ঢুকালে, এতিয়া স্নয়ীৰ জীয়েক পুতেকহঁতো ডাঙৰ হ'ল, সিহঁতি এতিয়া পোৱালি দিব পৰা বয়স হ'লগৈ। গতিকে কিন্তু টিনটিন আছে, মেইন যিটো মতা শহা আছিলে, সিয়ে এতিয়াও আছে। সি বৰ মৰমৰ। গতিকে
একো তাৰ কোনো হেৰি নাই, কোনো কমপ্লেইন নাই। এইটো এই মুগা ৰঙৰ যিটো আৰু তাৰ মানে এনেকুৱা হয় এটা ছিজনত গোটেই গাৰ নোমবিলাক মানে জবৰা হৈ মানে হেৰি হৈ যায়, সৰি যোৱা নিচিনা হয়। আৰু এটা ছিজনৰ একদম সম্পূৰ্ণ নিমজকৈ নোমখিনি ওলাই পৰে ধুনীয়াকৈ। আৰু এতিয়া টিনটিনৰ গাৰ ৰঙৰ দৰে ব্ৰাউন কালাৰৰ বহুত পোৱালি হৈছে। আৰু স্ন'ই আৰু টিনটিনৰ পৰা যিবিলাক পোৱালি হ'ল তাৰ ভিতৰত বগা আৰু ক'লা এনেকুৱা ধৰণৰ বেছি হয়। গতিকে তেনেকুৱা ধৰণৰ সিহঁতৰ আকৌ হেৰিয়ত মানে আকৌ তেনেকুৱা পোৱালি জন্ম হৈছে বগা ক'লা ধৰণৰ। এইবিলাক হ'ল সিহঁতৰ জীৱনশৈলী, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে শহাৰে পোৱালি দিয়ে মাত্ৰ 21 দিনৰ বা 21ৰ পৰা 28 দিনৰ গৰ্ভাৱস্থাতে সিহঁতি পোৱালি দিয়ে। মানে অতি প্ৰডাকশ্যনটো মানে অতি খৰতকীয়া। গতিকে 28 দিন হোৱাৰ লগে লগে আপুনি জানিব লাগিব যে সিহঁতি যদি প্ৰেগনেণ্ট হৈ থাকে, এতিয়া চবেই গম নাপায় শহাজনী প্ৰেগনেণ্ট হৈ আছে নে নাই নে, কিন্তু মই যিহেতু মই নিজে হেৰি কৰিছোঁ, প্ৰতিপাল কৰি থাকোঁ, সিহঁতক গম পাওঁ কেতিয়া সিহঁতি মানে প্ৰেগনেণ্ট হয় আৰু কেতিয়া সিহঁতি পোৱালি দিবৰ কাৰণে উপযুক্ত সময় হয়। সেই অনুপাতে মই সিহঁতক সকলোখিনি ৰেডি কৰি দিওঁ। কিন্তু এইসোপা চাওক পোৱালি একেলগে দিছে, 2-3 দিনীয়া পোৱালি এইখিনি। সিহঁতক মানে পোৱালি দিবলৈ আপুনি যিমান বস্তু গোটাই দিয়ক, যিমান ধুনীয়াকৈ খুৰুং বনাই দিয়ক, কিবাকিবি কৰি দিয়ক, সিহঁতি কিন্তু সেইধৰণে আপুনি কষ্ট কৰি দিয়া ধৰণে সিহঁতি পোৱালি নিদিয়ে। সিহঁতি নিজে কষ্ট কৰি ল'ব। এজনীয়ে মাকে গাখীৰ খুৱাই আছে পোৱালিবোৰ, সিহঁতি নিজে কষ্ট কৰি ল'ব। মানে কেনেকৈ কৈছোঁ, গোটেই পোৱালি দিয়াৰ আগমুহূৰ্তত সিহঁতৰ এনেকুৱা কিছুমান লক্ষণ ফুটি উঠে যে গোটেই সিহঁতৰ যিমানবোৰ নোম থাকে, মাইকী শহাজনীৰ কথা কৈছোঁ, সেইখিনি গোটেইখিনি ৱেক্সিং কৰে। মানে আমি যেনেকৈ চেলাউৰি থ্ৰেডিং কৰোঁ, সিহঁতিও গোটেই নোমখিনি থ্ৰেডিং কৰি নিজৰ মুখেৰে আঁজুৰি ছিঙি মানে গোটেইখিনি সিহঁতি নি পেলাই য'ত সিহঁতক পোৱালি দিবলৈ কিবা এটা ছাপৰ্ট দিছোঁ, ধৰক কিবা কাৰ্টুন এটাই দিছোঁ বা কিবা চচপেন এটাকে দিছোঁ, সেইটোত নি মানে গোটেইখিনি সিহঁতি কঢ়িয়াই তাতে ৰাখেগৈ। তাৰপিছত তেনেকৈ মুখত যি পায়, ঘাঁহ পায়, খেৰ পায়, সেইবোৰ নি তাত থ'বগৈ। কাপোৰ পালে কাপোৰ নি ৰাখিবগৈ। তেনেকৈ ধৰণে জঁপি কৰি মানে গোটেই তাই তলপেটৰ পৰা গোটেই নোম চোমখিনি গোটেই এৰুৱাই মেলি গোটেইজনী তাকলি হৈ পৰে। আৰু তাৰপিছত যেতিয়া তাই উপযুক্ত টাইম হয়, সেই সময়ত এনেকৈ পোৱালিবোৰ জন্ম দিয়ে এটা এটাকৈ। এবাৰত 1টাৰ পৰা প্ৰায় 12টা পৰ্যন্ত হয়তো পোৱালি দিব পাৰে। এয়া এটা নিৰ্দিষ্ট টাইম এনেকৈ শুই আছে গোটেইকেইটা। আৰু এয়া চাওক কাণে মূৰে কেনেকৈ বগাইহি। এইবোৰ হ'ল মানে মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মই সিহঁতক মৰম কৰোঁ কাৰণে সিহঁতিও মোক বগাবলৈ ভাল পায়। জঁপিয়াই আহি উঠি ল'বহি আৰু এনেকৈ সিহঁতি মোৰ ডিঙি কান্ধত মূৰৰ ওপৰতো উঠিবলৈ যাবহে, এনেকুৱা ধৰণৰ কৰি পেলাই সিহঁতি। সেয়া মই যদি ক'ৰবাত শুই আছোঁ, মোৰ লগতে শুই আছে, এনেকুৱা ধৰণে মানে সিহঁতি মোক ভাল পায়। মাকক যেনেকৈ নিজৰ সন্তানে ভাল পায়, তেনেকৈ মোকো সিহঁতি এনেকুৱা ধৰণেই ভাল পায়। গতিকে সিহঁতক যিমান মৰম দিয়া যায়, সিহঁতিও তেনেকৈ মৰম ল'বলৈ সিহঁতিও আগ্ৰহী। এয়া কেতিয়াবা বিচনাৰ ওপৰত এনেকৈ উঠাই থৈ দিওঁগৈ 2-4টা নি পেলাই। অৱশ্যে সিহঁতি একো হানি বিঘিনি নকৰে, তেনেকৈয়ে থাকে। য'তে উঠাই থওঁ, ওখ ঠাইৰ পৰা মানে জঁপিয়াবলৈ সিহঁতি ভয় কৰে। গতিকে এনেকৈ ওখত উঠাই যদি থওঁ, বিচনাত উঠাই থ'লে মানে সিহঁতি তেনেকৈয়ে থাকে, তাতে খেলি থাকে, নামিবলৈ চেষ্টা নকৰে বা অপচেষ্টা নকৰে তাৰমানে সিহঁতি নামিবলৈ। গতিকে তেনেকৈয়ে থাকে। কিন্তু হ'লেও সিহঁতক নিৰ্দিষ্ট গঁৰালতে ৰখা হয়, কেতিয়াবাহে এনেকৈ সিহঁতক এৰি দিয়া হয় খেলিবলৈ মেলিবলৈ। আৰু সিহঁতি পানী খুব খায়। এইটো কথা আমি লক্ষ্য ৰাখিব লাগিব যে যিকোনো মুহূৰ্ততে সিহঁতক পানীটো খুৱাই থাকিবলৈ চেষ্টা কৰিব লাগিব। মানে গঁৰালত পানী সিহঁতৰ কাৰণে ৰেডি ৰাখিব লাগিব। আৰু কেতিয়াবা মাজে মাজে সিহঁতক এনেকৈ অকণমান পানীটোত মানে অলপমান নিমখ দি অলপমান নিমখীয়া টাইপতো দিওঁ, যাতে সিহঁতি নিমখৰ টেষ্টটো মানে ল'ব পাৰে।
গতিকে তেনেকুৱাকৈ দিয়া হয়। আৰু খোৱা বস্তুবিলাকতো তেনেকৈ যাতে কোনো ৰাসায়নিক বিক্ৰিয়া থাকিব নোৱাৰে, কিনি অনা বস্তুবিলাকো ধুই মেলি কবি পাত চাত গাজৰ চাজৰ তেনেকৈ ধুই মেলি দিয়া হয়। বুট মাহ তিয়াই মেলি এনেকৈ হেৰি কৰি দিয়া হয়। কেঁচা বুটটো খুব খাবলৈ ভাল পায় আৰু খাওঁতে সিহঁতি বাকলি গুচাই গুচাই খায়, বাকলি চাকলি খাই নেপেলায়। বাকলি এইখিনি এজনীৰ এয়া পোৱালি, এইবিলাক বগা ক'লা হ'ব। এয়া এজনীয়ে দিছিলে দুটা, এটা ক'লা দিছে, এটা বগা ক'লা এনেকুৱাকৈ দিছে। গতিকে মানে ইহঁতৰ মানে জন্ম যিহেতু হেৰিটো মানে প্ৰডাকশ্যনটো বৰ খৰতকীয়া। গতিকে কিমান আপুনি পোৱালি হৈছে সেইটো আপুনি হিচাপ কৰিবলৈ কেতিয়াবা পাহৰি যোৱাগৈ হয়। এইটো এবাঁহৰ এয়া কবি পাত দি থৈছোঁ, সেয়া ওচৰত পানী দি থৈছোঁ, তেনেকৈ মাজে মাজে পানী খাব। এইখিনি গোটেইখিনি ক'লা আচা নাইকিয়াই হৈছে। এইটো এবাঁহৰ বেলেগ। এয়া বুটমাহ খাই আছে। খাওঁতে সিহঁতি কোনো ধৰণৰ কাজিয়া পেচাল নকৰে, একেখন থালতে ধুনীয়াকৈ খাই থাকে, যাৰ যি মন যায় তেনেকৈ খাব। আৰু কেওফালে বস্তু এইটো হ'ল টিনটিন, মেইন যিজন আমাৰ ঘৰখনৰ মুৰব্বী টিনটিনৰ সেয়া নতুনকৈ নোম চোম ওলাই একদম ধুনীয়াটি হৈ আছে, নিমজ। গতিকে গোটেই ঘৰখনৰ সি দেউতাক এতিয়ালৈকে হয়তো সি মানে এবছৰত সি কিমান পোৱালি দিলে হয়তো মই এটা হিচাপেই কৰি লোৱা নহ'ল। প্ৰতি মাহতে 7টা 5টাকৈ দিলেও এতিয়ালৈকে সি যথেষ্টখিনি দিলে, পোৱালি দিছে। আৰু এই পোৱালিখিনি যদি আপোনালোকে সোধে পোৱালিখিনি মই কি কৰোঁ, তেতিয়াহ'লে মই ক'ব লাগিব যে এখন মাৰ্কেট আছে, শহাৰ মাৰ্কেট আছে। গতিকে কাষ্টমাৰ আছে, তেওঁলোকে আগতীয়াকৈ সুধি থয় যে পোৱালি ওলাইছে নেকি, পোৱালি হৈছে নেকি, উপযুক্ত টাইমত দিব, এনেকুৱা ধৰণে কৈ থোৱা কাষ্টমাৰ থাকে। গতিকে সেইসকলক আমি 2.5 মাহৰ পৰা 3 মাহৰ ভিতৰত মানে বিক্ৰী কৰিব পৰা সিহঁতি ডাঙৰ হৈ যায়, মাকৰ গাখীৰ খাবলৈ এৰে। গতিকে সেই সময়ত আমি তেনেকৈ বিক্ৰী কৰোঁ। এযোৰৰ দাম মূল্যটো যদি সোধা হয়, মই আনিছিলোঁ, এযোৰ আনিছিলোঁ টিনটিনৰ স্ন'ইক আনিছিলোঁ 2000 টকা দি, যোৰহাটৰ এখন এনেকুৱা দোকানৰ পৰা, শহাৰ দোকানৰ পৰা। গতিকে মই এতিয়া 2000 টকা মই নাপাওঁ, কাৰণ মইতো ইহঁতক এতিয়া 2.5 মাহ 3 মাহতে বিক্ৰী কৰোঁ। গতিকে সেইটো 2000 পাবলৈ হ'লে হয়তো সময়লৈ ৰ'ব লাগিব, কাৰণ আমি যেতিয়া কিনিছিলোঁ তেতিয়া স্ন'ইৰ আছিলে 6 মাহ আৰু টিনটিনৰ হয়তো 8 মাহমান হৈছিলে নেকি। গতিকে সিহঁতি পূৰা মেচিয়ৰ্ড আছিলে, সেইকাৰণে আমি 2000 টকা দিবলৈও বেয়া লগা নাছিলে। কিন্তু এতিয়া আমি 800ৰ পৰা 1200 টকাৰ ভিতৰত এযোৰ বিক্ৰী কৰোঁ। তেনেকৈ কাষ্টমাৰেও এটা মতা এটা মাইকী তেনেকুৱাকৈ নিয়ে। গতিকে আমি কাষ্টমাৰক সুন্দৰভাৱে সুস্বাস্থ্যৰে গতাই দিয়াটো আমাৰ কৰ্তব্য। গতিকে তেনেকৈ নিছে, বহুত মানুহে ইতিমধ্যে নিছে। বহুতে অকল কেতিয়াবা টিনটিনক লৈ যায় ব্ৰিডিং কৰাবৰ কাৰণে, অকল টিনটিনক লৈ গৈ এসপ্তাহ 4 দিন 5 দিন ৰাখি আকৌ নিজৰ শহাজনী গৰ্ভৱতী কৰি মেলি আকৌ টিনটিনক আমাক চমজাই দিয়ে। সেইটোত অৱশ্যে আমি কোনো ধৰণৰ এনেকুৱা কাৰবাৰ নহয় আৰু যে টিনটিনক নি পেলাই আমাক পইচাৰ বিনিময় দিছে, সেনেকুৱা নহয়। আমি এনেই দি দিওঁ, কোনোবাই বিচাৰিলে তেনেকৈ লৈ যায় আৰু তেনেকৈ নি পেলাই আকৌ সুন্দৰভাৱে আকৌ আমাক ঘূৰাই দিয়েহি। এনেকুৱা ধৰণে টিনটিনে নিজৰ বংশ বিস্তাৰো কৰি আছে। অৱশ্যে এইখিনি মাটিত এৰি দি চাইছোঁ, কবি পাত খাই আছে ইহঁতি। কিন্তু মাটিত এৰি দিলে কি হয়, সিহঁতি গাঁত খান্দিবলৈ বিচাৰে, কাৰণে গাঁত খান্দি লেতেৰা পেতেৰা হৈ পৰে বা জেগা জুগলিও বেয়া কৰে যে, সেইকাৰণে সিহঁতক প্ৰায়ে আমি মাটিত এৰি নিদিওঁ। এইখিনি প্ৰথম জন্ম হোৱা পোৱালিখিনি চাওক কেনেকৈ নিজৰ নোমেৰেই পোৱালিসোপা ঢাকি ৰাখে। নোম ছিঙি ছিঙি যে সিহঁতি লয় আৰু সেই নোমখিনিকে পোৱালিৰ গাত মেৰিয়াই একদম পূৰা ঢাকি থৈ দিয়ে। এইকেইটা একদম পূৰা ক'লা হৈছে, এইকেইটা দিছে। আৰু এয়া চাওক কেনেকৈ সিহঁতৰ কাৰণে আমি ঘাঁহ ঘৰতে প্ৰস্তুত কৰিছোঁ। ঘেঁহুখিনি কিনি আনি তিয়াই থৈ এনেকৈ আমি এটা পাত্ৰত এনেকৈ ট্ৰে এখনত বা কিবা তেনেকৈ মেলি থৈ দিওঁ, ঢাকি থৈ দিওঁ। তাৰপিছত এনেকৈ কুঁহ ওলাই, কুঁহৰ পৰা এনেকৈ যিটো হয়, সেই ঘাঁহখিনি মানে সিহঁতৰ কাৰণে বহুত উপযোগী আৰু স্বাস্থ্যসন্মত। গতিকে আমি তেনেকৈ ঘৰতে সিহঁতৰ কাৰণে ঘাঁহ প্ৰস্তুত কৰোঁ। আধা কেজি 1 কেজি তেনেকৈ তিয়াই পেলাই, ঘেঁহু তিয়াই পেলাই পানীখিনি নিগৰাই ডাঙৰ ট্ৰে এখনত ধুনীয়াকৈ মেলি থৈ দিওঁ, কঠীয়া যেনেকৈ আমি সিঁচোঁ তেনেকৈ। আৰু সেই ট্ৰেখন কাপোৰে ঢাকি থৈ দিয়াৰ পিছত 3 দিনৰ পিছত তেনেকৈ গজালি ওলায় আৰু গজালিখিনি
শহাই খোৱাৰ উপযোগী হৈ পৰে। এনেকৈ উপযুক্ত টাইম 10-15 দিন লাগে এনেকৈ ঘাঁহখিনি ডাঙৰ হ'বলৈ। আৰু সিহঁতক যদি এইখিনি সদায় খুৱাব পাৰি বহুত ভাল কথা। অৱশ্যে বহুত খৰচী আছে কথাটো আৰু যত্নও কৰিবলগীয়া হয়। গতিকে প্ৰায়ে খুওৱা নহয়, মাজে মধ্যে এনেকৈ মই ঘাঁহ কৰি পেলাই সিহঁতক খুৱাই আছোঁ। এইকেইটা এতিয়া বেছি দিন হোৱা নাই, 3-4 দিনৰ পোৱালি এইকেইটা। এজনীয়ে দিছে, দুটাই থাকিলে, আৰু এজনীয়ে দিছে। এয়া শেহতীয়া এইখিনি লাষ্ট মোৰ ৰেবিট ফাৰ্মিঙৰ শেহতীয়া প্ৰডাকশ্যন। এইকেইটা আপোনালোকক দেখুৱাইছোঁ। লাহে ধীৰে সিহঁতো ডাঙৰ হ'ব। মোৰ গোটেই ফাৰ্মিং কাৰ্যত মানে সহায় কৰা মোৰ ভাইটিৰ নাম নল'লে নহ'ব। সি গোটেই গঁৰাল চৰাল সাজি দিয়াৰ পৰা আৰম্ভ কৰি দৰৱ জাতি আনি দিয়া, কিবা কৰি দিয়া, মানে এভৰিথিং যি য'ত কৰিব লাগে সকলোখিনি সি কৰি দিয়ে। সি নোহোৱা হ'লে হয়তো মই ফাৰ্মখন ইমান ভালকৈ গঢ় দিব নোৱাৰিলোঁহেঁতেন। আৰু গতিকে তাৰ শলাগ ল'বই লাগিব। আজি ৰাজহুৱাকৈ ইয়াতে মই তাৰ নাম লৈছোঁ। সকলোৱে চাই থাকিব। ধন্যবাদ।